এই ঘৰতে যা হ'ব Này sao nào họ được bù cho cái giờ cái giờ được. দিয়ক বাইদেউ Được. কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি অতিয়ে মোক কৰিলে কঙাল কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি অতিয়ে মোক কৰিলে কঙাল মানুহজনৰ কিয় প্ৰব্লেম বিয়া পাতিছো মই দৰা পাতি আহিব মোৰ ঘৰত মই 50 কেজি পোলাও বনাই থৈ দিছো বিৰুৱা মানুহজনে হাতখন এৰি নিদিয়ে এনেকে থাকে বিলাব নোখোজে আৰু যাতে নেক্সট টাইম মই কমপ্লেইন নুশুনো মানুহজনৰতো প্ৰব্লেম হোৱা নাই আপোনালোকৰ বিৰুৱা মানুহজনৰ কিয় প্ৰব্লেম চৰকাৰে যি বস্তু দিছি সেই বস্তুটো চৰকাৰে দিছি কিন্তু বাকী সেই বাপে গাঁতৰ পকেটৰ পইচা দিছি নেকি বেলেগে লিষ্টখন বনাওঁতে কিয় গণ্ডগোল কৰে তেখেতে ব্যৱস্থা কৰি আছে দি আছে বুলি কৈছে কিন্তু আমিতো পোৱা নাই গতিকে তেখেতক মই কলো যে আপুনি মোৰ ফালে এবাৰ আহিব লাগে কিন্তু তেখেতে ফিৰি নাচালে কিন্তু তেখেতক যেতিয়া শিকাইছিলো আপুনি কোন নো মই সাংবাদিক হেল্ল' সাংবাদিক এজন আহিছিল মেমক লগ ধৰিব যাব পাৰিবনে আপুনি 10 মিনিট ৰ'ব 10 মিনিট ঠিক আছে মানে প্ৰেছৰ কাম এটা আহিছিল আপুনি ৰেডি কৰি লওক নাই হয় নমস্কাৰ আপোনাৰ চাই আছে আকাশ দেৱী আৰু মই এতিয়া বৰ্তমান পূজা বাইদেউৰ লগত আছোঁ আৰু পূজা বাইদেউক সোধোঁ বাইদেউ আপুনি কিমান ফুটত যোৱা 8,500 আপোনাৰ যোৱা হৈ কেনে লাগিল ভাল লাগিছে অঁ আপুনি ৰাইজৰ লগত সদায় আছে তাৰ পিছতে বানৰ পৰিস্থিতি চলি আছে আপুনি তাৰে কি কৰে বানৰ পৰিস্থিতি হৈছে মই শিবিৰত গৈছোঁ আৰু ৰিপৰ্ট দিছোঁ হয় বাইদেউ এতিয়া বৰ্তমান চাৰ চাইডে প্ৰতিবাদ কৰিছে বিবৃতি দিয়া নাই বা কিমান দুৰ্নীতি চলিছে আপোনাৰ চৰকাৰত আৰু আপুনি জানে তিৰপল পোৱা নাই এতিয়া গ'লে ৰাইজে মই ত্ৰিপল দিছোঁ সকলো দিছে কিন্তু চৰকাৰে এতিয়া দিয়া বুলি কৈছে হাত খুলি দিয়া বুলি কৈছে আপোনাৰ চৰকাৰে কৈছে মামা কৈছে হাত খুলি দিছোঁ কিন্তু আজিকালি ৰাইজে হাত খুলি আকৌ পোৱাই নাই মইতো মোৰ মানুহহঁতে মই দি দিছোঁ আপোনাৰ সমষ্টিত দিলে হ'ব নেকি আপুনি চাৰিওফালে চাব লাগিব ন মইতো দিছোঁ চাৰিওফালে গৈছোঁ দিছোঁ চাৰিওফালে গৈছোঁ পাইছে হয় মিঠাতেল 100 পাইছে 100 মিঠাতেল 4টা পৰিয়ালে চলে নেকি আপুনি মানে আপুনি বেয়া নাপাব মেম দিয়াৰ কাৰণে মানে এতিয়া বৰ্তমান দুৰ্নীতি চলি আছে সেইকাৰণে বৰ্তমান এই নিউজটো কৰিলোঁ আৰু মই বেয়া নাপাওঁ চাহিব নালাগিছিলে চাহ